হাই কৃষক বন্ধুসকল, আমি আজি আহিছোঁ বট্টাৰী গাঁৱৰ সঞ্জীৱ ডেকা ডাঙৰীয়াৰ ঘৰত। এতিয়া তেখেতৰ ঘৰৰ পিছপিনে এটা 2 বিঘা মাটিৰ পুখুৰী খান্দিছে। এতিয়া পুখুৰীটোত তেখেতে কেনেদৰে মৎস্য পালন কৰিব, কেনেদৰে মাছৰ পোৱান দিব, মাছক আধাৰ কিদৰে দিব, আজি আপোনালোকৰ আগত তেখেতে অৱগত কৰিব। আহক মই চিনাকি কৰি দি আছোঁ, আমাৰ জ্যেষ্ঠ, আমাৰ বন্ধু, আমাৰ মাৰ্গদৰ্শক মিষ্টাৰ সঞ্জীৱ ডেকা। নমস্কাৰ। মোৰ এই পুখুৰীটো আজি প্ৰায় 5 বছৰে হ'ল। প্ৰত্যেক বছৰ একচুৱেলি পুখুৰীটোৰ পৰিমাণ হ'ল 3 বিঘা মেইন পৰিমাণ, আৰু মেইন পুখুৰীটো মোৰ প্ৰায় 2 বিঘাৰ ওচৰত আছে, মানে বাউণ্ডেৰীটো বাদ দি। আৰু ইয়াত মই যোৱা 5 বছৰে মাছ পালন কৰি আহিছোঁ। যোৱা বছৰ এই পুখুৰীটোৰ পৰাই প্ৰায় মই 90,000 টকাৰ প্ৰফিট মানে কৰিছিলোঁ। আৰু এইবছৰো মানে যোৱা বছৰ কিছু মানে পোৱালি আছিল, আৰু এইবছৰ নতুন পোৱালি দিয়া হৈছে। এই পুখুৰীটোত মই গ্লাছ কাপ দিয়া হৈছে 100 পিচ, বিকেট মাছ দিয়া হৈছে 50 পিচ, আৰু 150, আৰু ৰৌ মিৰ্গা কমল ঠিক এনেকৈ প্ৰায় ৰৌ মিৰ্গাৰ চানা মই এইবাৰ যোৱা বছৰে পেলাই ৰাখিছিলোঁ। লাষ্ট টাইমত মানে প্ৰায় শাওণ ভাদ মাহত পেলাই ৰাখিছিলোঁ, প্ৰায় 2.5 কুইণ্টেল মানে ৰৌ মিৰ্গাৰ আৰু এনেকুৱা মানে ভকুৱা চানা পেলাই ৰাখিছিলোঁ 2.5 কুইণ্টেল। এইবছৰ মই এতিয়া মানে মোৰ পোৱালিবোৰ ডাঙৰ হৈছে, প্ৰায় 2.5 কুইণ্টলে প্ৰায় 8-8.5 কুইণ্টল মানৰ মানে এটা পৰিমাণ এটা আইডিয়া হৈছে মাছৰ। আৰু মোৰ যোৱা বছৰ যিটো ৰেটত মই মাছটো কিনিছিলোঁ, এতিয়া মোক 160 টকা কিলো দি আছে মাছটোৰ পোৱালিটো। যোৱা বছৰ মই 120 টকা কিনিছিলোঁ, কিন্তু এতিয়া মোৰ 120 টকা কিনিলেও এইবছৰ মই প্ৰায় 160 টকা বিক্ৰীলেও মোৰ প্ৰায় মোটামুটি খৰচখিনি যায়। মোটা 8-9 মাহত মোৰ 1,20,000-30,000 টকা মোৰ প্ৰফিট থাকিব। আৰু অসমীয়া যুৱকসকলে যদি ইচ্ছা কৰে, ঠিক তেনেকৈ নিজৰ মাটি থাকিলে মৎস্য পালন কৰিব পাৰে। আৰু এতিয়া নতুন নতুন পদ্ধতিৰ মৎস্য পালন কৰা হৈছে। পোন কালচাৰ মানে ছিষ্টেমত আজিকালি মানে টেংকিত মাছো পালন কৰা যায়। আৰু সেইটো কাৰণে মই নিজে হায়দৰাবাদত গৈ মানে প্ৰশিক্ষণ লৈছিলোঁ। আৰু মই নিজে কৰিব পৰা নাই আৰ্থিক অৱস্থাৰ কাৰণে, কিন্তু মোৰ বহুত বন্ধু বান্ধৱক মই মানে টেংকিৰ মাছ পালনৰ মই মানে প্ৰশিক্ষণ নিজে দি আহোঁ। আৰু কোনোবা যদি বন্ধু বান্ধৱ বিচাৰে তেনেকৈ মানে প্ৰশিক্ষণ দি আহিব পাৰোঁ। খৰচখিনি তেওঁলোকে নিজে কৰিব, তেওঁলোকে নিজে ক'ত কি মানে মেটেৰিয়েলছ পায় মই যোগাযোগ কৰিব পাৰোঁ, তেওঁলোকে নিজে মুভমেণ্ট কৰি কিনি আনিব পাৰিব। আৰু মানে টেংকিৰ মাছ পালনটো মানে বছৰত মানে এটা বছৰত 3বাৰমান তেওঁ মাছটো বিক্ৰী কৰিব পাৰে, আৰু 3বাৰত একেবাৰে লয়েষ্ট হ'লেও প্ৰায় 1 পৰা 1.5 লাখ টকা তেওঁ প্ৰফিট কৰিব পাৰে। এতিয়া আপুনি কওকচোন, আপুনি এই পুখুৰীটোত ফাৰ্ষ্ট ষ্টাৰ্টিং কিমান হাজাৰ টকাৰ মাছ দিছিলে ইয়াতে? প্ৰথম বছৰ মই ইমান টকাৰ মাছ দিয়া নাছিলোঁ, কাৰণ প্ৰথম আমাৰ এই মাটিটোত একচুৱেলি মাছ পালন কৰাৰ কাৰণে যিটো মাটিৰ প্ৰয়োজন হয়, মানে বালিচৰীয়া আৰু আঠলীয়া মাটি দুটা মিক্স আপ থাকিব লাগে। আমাৰ এইটো কমপ্লিটলি মানে আঠল মাটি হয়। আৰু ইয়াত মানে মাছটো মানে ডাঙৰ হোৱাৰ কাৰণে মানে ইমান মানে হেৰিও নাছিলে। আৰু ফাৰ্ষ্ট বছৰ মোৰ ইমান মানে অভিজ্ঞতা নাছিলে, প্ৰেক্টিকেল অভিজ্ঞতা নাছিল, কিন্তু থিয়ৰিকেল অভিজ্ঞতা পাইছিলোঁ। প্ৰেক্টিকেল অভিজ্ঞতাৰ কাৰণে মই প্ৰায় 10,000 মান টকাৰ মাছ পালন কৰি চাইছিলোঁ। আচ্ছা, আপুনি 10,000 টকা আপুনি ইনভেষ্ট কৰি ইয়াতে আপুনি যেতিয়া মাছটো বজাৰৰ মাৰ্কেটত ওলাই দিছিলে, আপোনাৰ প্ৰফিট কিমান মান হৈছিল? আমাৰ দৰ্শকসকল এবাৰ কৈ দিয়কচোন। প্ৰথম বছৰ মই ইমান প্ৰফিট পোৱা নাছিলোঁ। তেতিয়া মোৰ মানে যেতিয়া মাছৰ পোনাবোৰ যেতিয়া দিয়ে, সেই সময়ত মই সিমান মানে যিহেতু মানে অভিজ্ঞ নাছিলোঁ, মাছৰ পোনা কিনোতে মোক মানে যি বেপাৰীয়ে মোক মাছ দিছিলে এই বেপাৰী ঠগাইছিলে। ইয়াত লোকেল প্ৰডাকশ্যন থাকে, লোকেল পঞ্চ প্ৰডাকশ্যন থাকে, আৰু ৱেষ্ট বেংগলৰ পৰা মাছ চায়। আমাৰ ৱেষ্ট বেংগলৰ যিটো মাছ, সেইটো মাছটোৰ মানে অলপ পঞ্চবিলাক সোনকালে মানে গ্ৰ'থ লয়, আৰু লোকেল পঞ্চবিলাকে আমাৰ ইমান মানে গ্ৰ'থ ল'ব নোৱাৰে। কাৰণ আমাৰ যিটো লোকেল পঞ্চ বনোৱা হয়, সেই পঞ্চটো ধৰক 1 কিলো বা 1.5 কিলো ৱেটৰ মাছৰ পৰা বনায়, কিন্তু বাহিৰৰ পৰা যিটো বনায় 4-5 কিলো ৱেটৰ পৰা বনায়। সেই হিচাপত মাছৰ মাক যেতিয়া ডাঙৰ হ'ব, পোৱালিও এনে অট'মেটিক ডাঙৰ থাকে। আৰু সেইকাৰণে আমাৰ লোকেল পোনাৰ পৰা যিটো পোনা বনায়, সেই পোনাখিনিৰ পৰাই মাছ দিলে বেছি মানে মুভমেণ্ট নহয়। বিশেষ কৰি আমাৰ ইয়াত মানে বেপাৰীবোৰে ৰৌ আৰু মিৰিকা, যিটো আমাৰ কিছুমানে কুইধা বুলি কয়, মানে আমাৰ গাঁৱলীয়া ভাষাত কুইধা বুলি কয়, এই পোৱালিটো বেছিকৈ মানে সৰহসংখ্যক মাৰি দিয়ে। আৰু তাৰ কাৰণে খুব বেছি 100 গ্ৰাম 150 গ্ৰাম এনেকৈ ডাঙৰ হয়, তাতকৈ ডাঙৰ হ'ব নিবিচাৰে। আৰু আপুনি কওকচোন, আজিকালি আমাৰ চৰকাৰৰ পৰা বহুত কিছুমান আঁচনি আছে, মীন পালনৰ আঁচনি আছে, খেতিয়কৰ আঁচনি আছে। আপুনি এই পুখুৰীটোত কিবা আঁচনি আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিছে না আপুনি কৰিছে? বেংকৰ জৰিয়তে হওক বা আমাৰ অসম চৰকাৰৰ জৰিয়তে হওক। মই দুবাৰো আমাৰ যিটো ফিচাৰী ডিপাৰ্টমেণ্ট আছে মছলপুৰত, ফিচাৰী ডিপাৰ্টমেণ্টৰ বহুত কেইজন অফিচাৰৰ লগতে মই যোগাযোগ কৰিছিলোঁ। তেওঁলোকৰ মানে এক্সটেনশ্যন অফিচাৰৰ লগত কথা পাতিছিলোঁ। যোৱা বছৰ মই এপ্লাই কৰিছিলোঁ, আজিলৈকে একো মানে পোৱা নাই। যোৱা বছৰ এপ্লাই কৰাৰ ঠিক পিছতে লকডাউন আৰম্ভ হ'ল। লকডাউনৰ কাৰণে ফাইলবিলাক প্ৰচেছ নোহোৱা বুলি কৈছিলে। আৰু এতিয়া এইবছৰ নতুনকৈ এপ্লাই কৰা নাই। আৰু অলৰেডি আমাৰ যি এক্সটেনশ্যন অফিচাৰ আছে,
এজন ৰমান আলী বুলি কয়, আমাৰ যিটো এৰিয়া পৰে, ৰমান আলীৰ লগতো মোৰ ভাল মানে বন্ধুত্ব হয়। কিবা অসুবিধা থাকিলে তেখেতক ফোনো কৰোঁ। আৰু আমাৰ যিজন ডিঅ' ছাৰ হয়, এগ্ৰিকালচাৰ ফিচাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰ খাটনীয়া ছাৰ, তেখেতৰ লগতো মোৰ ভাল সম্পৰ্ক। কিন্তু এতিয়ালৈকে তেওঁলোকে মোক একো সহায় কৰিব পৰা নাই, আৰু মই তেনেকৈ কোনো চৰকাৰী আঁচনি পোৱা নাই। আমি আপোনাৰ এইবাৰ আশাবাদী, বা আমিও আপোনালোকক যিমান পাৰোঁ সহায় কৰিম যে এইবাৰ আপুনি চৰকাৰৰ পৰা কিবা এটা অনুদান পায়, আঁচনি পায় মৎস্য পালন কৰাৰ কাৰণে। আপুনিও স্বাৱলম্বী হওক, আপোনাৰ লগতে 2-4জন ইয়াতে ইনভেষ্ট হৈ আছে, সিহঁতেও স্বাৱলম্বী হওক আপোনাৰ পুখুৰীটোৰ জৰিয়তে। এতিয়া আপোনাক জাষ্ট এটা কুৱেশ্যন সোধোঁ, আপুনি যেতিয়া আমি আহি দেখিলোঁ আপুনি মাছক আধাৰ দি আছে, আধাৰটো আপুনি কি হিচাপত দিয়ে আৰু কি আধাৰ ইয়াতে মানে ইউজ কৰে, মানে ব্যৱহাৰ কৰে আপুনি, সেইটো অলপমান কৈ দিলে ভাল আছিল। আধাৰটো আমি কেইবা প্ৰকাৰৰ দিওঁ। আচ্ছা, কেতিয়াবা মানে মাকৈ গুড়া দিওঁ, চাপৰ দিওঁ, খলিয়া বুলি কয়, খলিয়াটো তিয়াই কিনে ইয়াত আকৌ মানে পুখুৰীত তিয়াই ৰাখোঁ, তাৰপিছত আৰু উঠাই কিনে তাত মানে গুড়া কৰি আৰু মাছক ছটিয়াওঁ। কেতিয়াবা মানে গোবৰটো পচাই কিনেও মানে দিয়া হয়। মানে গোবৰটো এটা মানে আমাৰ মাছৰ খাদ্য এটা হয়। এইটো ভাল কথা শিকিলোঁ আমি আজি সঞ্জীৱ ডেকা ডাঙৰীয়াৰ পৰা। টেংকিত মানে পচাই কিনে সেইটো গোবৰটো এৰি দিওঁ, তেতিয়া মানে তাৰ যিটো পোকৰ সৃষ্টি হয়, সেই পোকটো মাছে খুব খায়। আচ্ছা। আৰু এতিয়া আপুনি এটা চিম্পুল কথা কওক, আপোনাৰ পুখুৰীটোৰ চাৰিওপিনে ধুনীয়া আপুনি এটা আৰ্কিটেকচাৰ নিচিনা আপুনি কৰি লৈছে, যে ওচৰতে আপুনি এনেকৈ সাৰ দি কিনে এইবিলাক খেতি কৰিছে, নেমু খেতি কৰিছে। এইটোৰ বিষয়ে অলপমান কৈ দিলে ভাল আছিল, যে আপুনি বেকগ্ৰাউণ্ডটো আপুনি কেনেদৰে মানে উপস্থাপন কৰিছে। কথা হ'ল কি, মই প্ৰত্যেক বছৰ ইয়াতে মানে পাচলি খেতি কৰোঁ। ঘৰুৱা খোৱা পাচলিখিনি মই নিজে মানে গোবৰ সাৰেদি নিজে বনাওঁ। মানে গোবৰটো পচাই কিনে শুকান কৰি মানে গোবৰ সাৰটো তৈয়াৰ কৰি লওঁ, আৰু ইয়াৰ পৰাই মানে ঘৰুৱা মানে খোৱা সামগ্ৰীখিনি মানে পাচলিখিনি মানে ৰেডি কৰোঁ। প্ৰত্যেক বছৰে মানে বাৰিষা খৰালি দুটা সময়তে। এইবাৰ আপুনি এইটো মই দেখাই আছোঁ আমাৰ দৰ্শকসকলক, এই যে আপুনি খেতি কৰিছে, এইবিলাক খেতি কৰিছে আপোনাৰ পুখুৰীৰ পৰা, এইটো কি খেতি এইটো? ইয়াতে আমাৰ আছে লেচেৰি আছে, জিকা আছে, তাৰপিছত কোমোৰা